ব্ৰিয়ানক কৈতি নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ হৈছে আজি হৈছে 31 ডিচেম্বৰ, তো কালি হৈছে 1 জানুৱাৰী। তো গাইছ আজি ভাবিছোঁ 2022 বছৰটোৰ তো যিহেতু আজি শেষ দিন, সেইকাৰণে ভাবিছোঁ তো আমাৰ ডেন্স গেংটোৱে মানে গাঁৱৰ ডেন্স গেংটোৱে এটা সৰু সুৰা খানা খাই দিওঁ। তো গাইছ আগতে মানে তৰালি চেক যাই লওঁ, তৰালি মানে খানাটো খাওঁ নাখাওঁ এনেকৈ আছে। তো গাইছ তাক একবাৰ ভালকৈ সুধি আহোঁ নে কি কয়। তো গাইছ সুধি আহি কিনে একবাৰ ভাবিছোঁ আমাৰ মানে গাঁৱৰ মানে গোপাল মন্দিৰৰ সেইটো চাইড একবাৰ ফুৰি আহোঁ। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। কিন্তু মানে তৰাহঁতৰ ঘৰত যাই আছোঁ, তৰাই মানে খানাটো খাই নে নাখায় নাজানো, সেইকাৰণে সুধি আহোঁ। তৰা আমি আজি এটা খানা খাম বুলি ভাবিছোঁ। খাবি খানা মই বোলে খানা খাব নহয় আগৰ গাইছ ভালকৈ চাই লওক। তো খানাৰ পইচা কেইটকা গম পাইছে নাই? 50 মানে গ্ৰুপত মানে ডেন্স গ্ৰুপত মানে মেছেজ দিছিলোঁ, তাই কেনে মানে এতিয়া আমি তিনিটা অলপ মানে গোপাল মন্দিৰ অলপ হয় মানে ফুৰিব যাইছোঁ। যিহেতু আজি বছৰটোৰ অলপ তো যিহেতু আজি মানে বছৰটোৰ শেষ দিন, কাৰণে 2022 বছৰটোৰ শেষ দিন, সেইকাৰণে আজি আমি অলপ মানে ফুৰি আহোঁ। যাবি নাই কৈ দি এটা কথা লক্ষ্য কৰিছোঁ, ঠাণ্ডাৰ দিনটো মানে কেনেকুৱা মানে এটা অনুভৱ হৈছে মানুহবিলাক, সেইটো কৈ দিম আৰু শুনবি আৰু তাই লগটো ভালকৈ। যিমানে ঠাণ্ডা পৰছি, জুইৰ লগত বন্ধুত্ব পাৰছি, গা ধোৱা বাদে ৰাতিপুৱা মুখখন ধুৱাই বৰ কষ্ট হৈছে। বিশেষকৈ গাইছ ৰাতিপুৱা 10টাক লাগি মুখ কিবা ডাইলগ কৈ বোলে হেপী নিউ ইয়াৰ কৈ দি। পুমহীয়া যাৰ ডিম্পুৰ আছে ঠাৰ, নতুন বছৰ আহি আছে, হেপী নিউ ইয়াৰ। ডাইলগ ক'ব কৈ দি। আকাশত চৰাই পানীত মাছ, জান তুমি মোৰ অনলি ক্লাছ। ৰিলচ বনোৱা হৈ গ'ল, ইহঁতেও বনালে, মই এটা দুটা বনালোঁ। তো আপোনালোকক এতিয়া মানে অলপ এতিয়া কি ঘৰলৈকে যাই থাকোঁ নে কি কওঁ। তো যিহেতু মই ডেন্স ক্লাছ তো সেইকাৰণে ঘৰলৈকে যাই থাকোঁ। আপোনালোকে ডেন্স কৰিব যাওঁতে আপোনালোকক লগ পাই আছোঁ। গাড়ী হৈছে মাইনে কেনেকুৱা ক'ব নোৱাৰা, এই কুকুৰটোকে সুধিব লাগিব। এই কুকুৰ মাইনে কেনেকুৱা কৈ দি, মাইনে কেনেকুৱা কৈ দি মাইনে কেনেকুৱা কৈ দি। বহি ল'লোঁ। তো এতিয়া যেতিয়া ডেন্সত যাওঁ এটা হুল্লি লাগে হৰিবল, 1 জানুৱাৰীত চিন্তি হৰিবল আৰু এবাৰ হৰিবল। আমি আহি পালোঁ হাজো। আৰু আপোনালোকে কোনোবাই ভাবিব পাৰে আগত ভিডিঅ'ত দেখুৱাতে আছিল বেলেগ স্কুলখন, আজিকালি হৈছে মানে বেলেগ স্কুল, কাৰণ কথাটো হৈছে আগৰ স্কুলখন মানে ইয়াতে আনিছে। এতিয়া আমি আহি পালোঁ হাজো। আৰু আপোনালোকে পৰা আহি পালোঁ আৰু হাতত দেখিছে চিংৰা। তো খানাৰ কাৰণে অলপ চিংৰা টিংৰা আছোঁ মানে চাহৰ কাৰণে। তো আহি কিনে যিহেতু পালোঁ অলপ মানে কাপোৰ চাপোৰবিলাক সলাই লওঁ। তো কাপোৰ সলাই আপোনালোক লগ পাই আছোঁ দিয়ক। এতিয়া আমি যাইছোঁ মানে গাইজ বেয়া এটা জোচ, চুপ থাকিব ক'লি নহয় তোক চলে কাণ ফালিম, বেয়া এটা জোচ আমাৰ মানে অপেক্ষা কৰি কৰি এতিয়া আমি মানে খানাৰ অন্তত মানে পৰি গ'লোঁ। এতিয়া আমি খানা খাম। তোৰ কেনে লাগছে কৈ দি। মানে গাইজ কি হৈছে, আমি সেই যে ৰাতিপুৱাৰ পৰা ভ্লগটো আৰম্ভ কৰিছোঁ। ডেন্স স্কুলত গ'লোঁ, ডেন্স স্কুলৰ পৰা আহি গ'লোঁ। এতিয়া সকলোৱে ফ্ৰেছ ট্ৰেছ হ'লেও চুৱেটাৰ টুৱেটাৰ পিন্ধো, ঠাণ্ডা কথা ন। এতিয়া আমি আপুনি চাই থাকিব। এতিয়া আমি আহি গ'লোঁ আমাৰ ঘৰ মানে মুকুট খুৰাৰ দোকানত, মানে মাংস আনিবলৈ অলপ আহি গ'লোঁ। অলপ টাইম ৰখিব লাগিব আৰু এইবিলাক মানুহবিলাক দেখিছেনে, আজি চবৰে খানা নাই, সেইকাৰণে অলপ ৰখি দিব লাগিব। তো যি নহওক ৰখি থাকোঁ দিয়ক। 2 কেজি মাংস লৈ ল'লোঁ। 8টা চলি না লাগবই 2 কেজি মাংস, একদম খাব লাগিব আৰু একদম গলক লাগিন একদম মকৰা মকৰি খাব লাগিব। এটা হাঁহি আছে গাইছ। 2 কেজি মাংস চাব পাৰে। আৰু এইফালে আছে মছলা, তেল, আদা, নহৰু, পিঁয়াজ, আৰু এইফালে যি ডিছ মানে খাব লাগিব না। তো ধামাকা হৈছে একদম, চাই থাকক আৰু আপোনালোকে। 2022 মানে বছৰটো মানে মৃত্যুৰ সৈতে যুঁজি আছে গাইজ GMCHত। তো গাইজ আৰু বেছি সময় নাই, অলপ পিছতে গাইজ মৰিবই আৰু। তো গাইজ চলিকেইটা বা কোৱাই গেল, তোৰ চলিকেইটা ইমান বদমাছ হৈছে গাইজ।
ওই 2022 মোৰো মোৰ হৈ আছে গাইছ ওই মস্তি গাইছ তো খাই ললো তো মানে চাহটো খাওয়াৰ ভিডিঅ' বনোৱা নহ'ল মানুহ কিমান আৰু দেখুৱাই থাকিম নে কি কয় এতিয়া অলপ নাচো ৰ'বক মানে খানা বুলি ক'লে নাচাটো মেইন না নাই অলপ নাচো চাব পাৰে কি ভাজা মাংস এটা খাব ৰেডি তো গাইছ ৰ'বক খাম ৰ'বক তো গাইছ এই বছৰটো মোৰ কেনে গেছি জানে নে গাইছ মোৰ মানে মাৰ খাওঁতে আৰু গালি শুনাতে গেছি এইবাৰ 2023 বৰ্ষটো যাতে এনেকুৱা নহয় নে কি ক চলি আৰ এতিয়া আমাৰ মানে মাংস আঞ্জা হৈ গ'ল এতিয়া মানে ভাতটো খাওঁৰে কথা গাইছ খানা বুলি ক'লে মানে পেট পূজাটো মেইন মানে পেট পূজাৰ কাৰণে লৈ ল'লোঁ মানে কণী আৰু মাংসৰ আঞ্জা মাংস আৰু কি ভাংনা পৰা তো গাইছ খাওঁ দিয়ক খাওঁ কিনে লগ পাইছোঁ দিয়ক আপোনালোকক মানে খানা খাই কিনে একদম 31 ডিচেম্বৰৰ খানা খাই কিনে বাগৰ দি আছিলোঁ আৰু এতিয়া বাগৰ দি কিনে উঠি কিনে চাওঁ যে এতিয়া বাজিছে 11টা আধা পোৱা আৰু 2 মিনিট আছে নতুন বছৰত ভৰি দিবলৈকে তো এই বছৰটোত মানে বহুত কথা শিকিব পাৰিলোঁ তাৰ সৰু সুৰা আছে ইউটিউব চেনেলো খুলিলোঁ আৰু ডেন্সতো মানে জইন কৰিলোঁ তো এই আপোনালোকৰ মৰম চেনেল দি এই 4-5 মাহত 300 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিলে আৰু মানে অন্তৰত মানে যিটো আঘাত পায় তাতকৈ মানে দুগুণ আঘাত পালোঁ তো এই 2022 চনটো কেতিয়াও জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ তো আপোনালোকৰ কেনে গ'ল মানে গম নাপাওঁ এনে মানে কেতিয়াবা যদি আপোনালোকৰ ভিডিঅ'ত যদি কিবা এনে বেয়া চেয়া কথা ক'লোঁ তো আপোনালোকে নিজৰ বুলি একদম নিজৰ ভাই বুলি ক্ষমা কৰি দিয়েছে আৰু কি আৰু আপোনালোক সকলোকে নতুন বছৰৰ বহুত শুভকামনা যাচিলোঁ মানে শুভেচ্ছা জনালোঁ আৰু তো আপোনালোকে যদি এটা ভাল কৰ্ম লয় আৰু আপোনালোকে ভাল সুস্থবান হৈ থাকে মানুহটো তো তাৰে কামনা কৰিলোঁ আৰু আজি ভিডিঅ' ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যিসকল চেনেলটো নতুনকৈ আহিছে প্লিজ নিজৰ ভাই বুলি ছাবস্ক্ৰাইব কৰক আৰু এতিয়া যিবোৰ বাগৰি যাই থাকক কিন্তু মৰমবোৰ মানে মনৰ ভিতৰতে ৰাখি থাকক সকলোকে মৰম দি থাকক তাৰে কামনা কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বাই বাই